কলিজা ভালকে খেলিছে। জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককা আইতাসকলকে ৱেলকাম জনাইছোঁ। তেনেহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া গাইছ 8টা বাজিল। তো এতিয়া কলেজত আহিছোঁ। তো আজি পূৰা একদম আজিৰ পৰা আৰম্ভ হৈছে কলেজ উইক, মানে খেল ধেমালি হ'ব, চব কালচাৰেল কিবা কিবি হ'ব, ডিপাৰ্টমেণ্ট ভাইচেছ কিবা কিবি হ'ব আৰু মই ইমান এটা নলেজ নাই। তো চাৱা তো এখিনি এতিয়া বহুত কিবা কিবি মানে প্ৰিপেৰেশ্যন চলি আছে, সকলোখিনি দেখাইছোঁ। আৰু আজি বেডমিণ্টনো আছে 8টা বজাৰ পৰা, সেইখনো দেখাইছোঁ। মই নেখেলোঁ গাইছ, কাৰণ মই ক্ৰিকেট আৰু ফুটবল খেলিম যিহেতু। তো এহেঁতে বেডমিণ্টন খেলি আছে, কেৰামো খেলিব পাৰোঁ ঠিক নাই যদি টিমমেট পাই যাওঁ। তো এতিয়া দেৰি নকৰি পেলাই কলেজৰ ভিতৰত যাওঁ, মানে কলেজ আহি পাইছোঁৱেই। তো এতিয়া ভিতৰত প্ৰগ্ৰেম চলি আছে পূৰা, তাকে যাওঁ। ফাৰ্ষ্ট প্ৰাইজটো আমি যিদিনা প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হ'ব সেইদিনা চিফ গেষ্টৰ বন্ধুৱাই দিম ফাৰ্ষ্ট প্ৰাইজটো। গতিকে সকলোৱে আজি পানী আহিব, এনেকৈ আহিব, যেনেকৈ আজি প্ৰেজেণ্টেশ্যন কৰিব তেনেকৈ আহিব, কাৰণতে আহিব লাগিব। হ'ব তেনেকৈ আছে ৰাবৰ নথকা কোনটো নেকি? ৰাবৰ নথকা কোনটো? এইটো কি আছিলে প্ৰেজেণ্টেশ্যন? চৰ্ট পূজা জেনেৰেশ্যনটো ভাল হৈছে। অভিনন্দন জনাইছোঁ। ব্ৰেক ফৰ হাফ এন আৱাৰ, তাৰপিছত আমাৰ খেলাবোৰ আৰম্ভ হ'ব। খেলা বেডমিণ্টন খেলা আমার ক্লাসের তো ভালো দিয়ে ঘুরতে পারি না তো এতিয়া গাইজ বৰ্তমান চলিছে ককবেট, এইমাত্ৰ চাৰে উদ্ধজনে ক'লা আপোনালোকে দেখলাকে। তো এতিয়া ককবেট আমি অলপমান চাওঁ, তাৰপিছত তাৰ ঘৰত যাওঁ। সকলোৰে কাৰণে শুভেচ্ছা জনাইছোঁ। বৰ সুন্দৰকৈ কৰিবা তোমালোকে। যিসকলে ইয়াত নেখেলা সেইসকলে খেলাখিনিক উৎসাহিত কৰিবা। মইনা কলিজা ভালকে খেলিছে।
তো গাইছ কালি বেডমিণ্টন খেলি আহি পেলাই আৰু ভিডিঅ' বনোৱা নহ'ল ৰাতি শুই থকা গ'ল তো আজি নেক্সট ডে তো আজিও এতিয়া কলেজ যাই আছোঁ আজিও কেৰাম চেৰাম পূৰা একদম খেল আছে আৰু কিবা কিবি আছে মই মানে গম নাপাওঁ না কাৰণ সেই আৰু কিবা ফুড ষ্টেজ হেৰি পেইণ্টিং কৰা ছবি আঁকা ফুড টেষ্টিং বহুত কিবা কিবি আছে খেল মানে নতুনকৈ যিহেতু কলেজত গৈছোঁ ফাৰ্ষ্ট টাইম গৈছোঁ আগতে স্কুলৰ এইগিলাখান খেল নাছিল নতুন নতুন খেলো আছে তো বল আজি ডে 2 মানে ডে 2 গাইজ চৰি ডে 2 নহয় মানে এইটো ভিডিঅ' ইমান এটা সমাপ্ত কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইবখিনি কৰি দিব নেক্সট ভিডিঅ'ত আপোনালোকে ডে 2 পাব এইটো ডে 1 আছিল বাই বাই